আজি আমি এখন এম্বুলেন্স বাগানপাৰা যেটো মিনি PHC ইয়াত হেণ্ডঅভাৰ কৰি দিলোঁ। তাত মই বিধায়ক হৈ অহাৰ সময়ত মোক কৈছিলে যে ইয়াত এটা এম্বুলেন্সৰ খুব প্ৰয়োজন। ঠিক সেইমতে মই CSR ফাণ্ডৰ পৰা NRLৰ মানে কিবাটো পাইছিলোঁ আমাৰ মেনেজাৰটো, গতিকে তেখেতক অনুৰোধ কৰিছিলোঁ আৰু আমাৰ সহায় কৰিছিলে। আমাৰ গোলাঘাটৰ MLA ডাঙৰীয়া তেখেতক মোক মানে সেইটো সহায় কৰি দিলে আৰু সেই হিচাপে তেখেতসকলে আজি আমাক মানে NRLৰ পৰা এই এম্বুলেন্সটো দি দিলে। গতিকে আজিৰ পৰা ইয়াত মই ভাবোঁ ইমাৰ্জেঞ্চি কিবা কেছ থাকিলে সেই এম্বুলেন্সৰ জৰিয়তে আমাৰ পেচেণ্টখিনিক নলবাৰী বা গুৱাহাটীলৈকে পঠোৱাত সহজ হৈ যাব। এতিয়া অলৰেডি এইবাৰ মই সেইদিনা মানে MLA হোৱাৰ পিছতে আহি কোৱাৰ পিছত 2জন ডক্টৰ অলৰেডি ইয়াত দি দিছে নতুনকৈ, আৰু ইয়াৰ পিছত মই আৰু ডক্টৰ বিচাৰিছোঁ যাতে চাব চেণ্টাৰবিলাকতো আমি ডক্টৰ পঠাব পাৰোঁ, ঠিক কৰিব পাৰোঁ। তো মোক দিম বুলি কৈছে সেইদিনা, গতিকে নিশ্চয়কৈ এইখিনি লাহে লাহে আমি পূৰণ কৰিব পাৰিম। আৰু এতিয়া অলৰেডি মই আমাৰ আন্তঃগাঁথনিবিলাক ঠিক কৰাৰ কাৰণে সেইদিনা মানে মই বিষয়ে কৈ দিছিলোঁ, মানে কম দিনৰ ভিতৰত আমাৰ গুৱাহাটীৰ পৰা ইঞ্জিনিয়াৰিং টিম আহিব, যে আমাৰ গোটেই সমষ্টিৰ মেডিকেল ইনফ্ৰাষ্ট্ৰাকচাৰবিলাককো চাই পেলাই এছেছমেণ্ট কৰি মানে কি কৰিব লাগে ইমিডিয়েটলি সেইটো কৰাৰ কাৰণে ব্যৱস্থা ল'ব।